নমস্কাৰ, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু এতিয়া আমৰ বতৰ চলি আছে, আমৰ সৈতে তেল পিঠা বা বৰা পিঠা বনোৱা হওক। বৰা চাউল লৈছোঁ, বৰা চাউলখিনি ৰাতিয়ে মই তিয়াই থৈছিলোঁ। পানীখিনি আঁতৰাৰ পিছত মিক্সিৰ জাৰটোত দি ভালদৰে গুড়িকেইটা কৰি লৈছোঁ। আনফালে এটা আম লৈছোঁ, মই এটা আম লৈছোঁ কাৰণ মই কেইখনমানে পিঠা বনাম। সেইবাবে আমটো বাকলিখিনি গুচাই লৈ কাটি মিক্সিৰ জাৰটোতে দি লৈছোঁ। জাৰটো দি পেলাই এটা ধুনীয়া পেষ্ট বনাই লৈছোঁ। আনফালে বাচন এটাত মই ইয়াত গুড় দিছোঁ। আপোনালোকে চেনিও ব্যৱহাৰ কৰিব পাৰে। গুড় দি পানী দি এইখিনি ভালদৰে উতলিবৰ কাৰণে দি দিলোঁ। ভালদৰে তাৰ পিছত মই ইয়াত অকণমান ঠাণ্ডা হোৱাৰ পিছত আমৰ পেষ্টখিনি দিছোঁ। ভালদৰে লৰাই মেলি তাত অকণমান নিমখ, বগা তিল 2 চামুচ আৰু অলপ হাতখনেৰে গুড়ি মিহলাই ভালদৰে এটা পেষ্ট বনাই লৈছোঁ। মিশ্ৰণখিনি ভালদৰে মিহলাৰ পিছত মই আধা ঘণ্টা বা 15 মিনিট সময়ৰ বাবে এইখিনি মই অকণমান টাইমৰ কাৰণে ৰেষ্ট ল'ব থৈ দিলোঁ। কেৰাহীখনত তেল দি গৰম হ'বলৈ দিয়াৰ পিছত এটা এটাকৈ তেল পিঠাকেইটা মই বহাই দিছোঁ। তাত ধুনীয়াকৈ ফুলাৰ পিছত এফাল হোৱাৰ পিছত মই আনফালেও ধুনীয়াকৈ কৰচখনেৰে ওলোটাই দি জেচাখনৰ সহায়ত ধুনীয়া গোল্ডেন কালাৰ অহাৰ পিছত উলিয়াই লৈছোঁ। দেখিবলৈ বৰ ধুনীয়া হৈছে। আৰু এবাৰ মই পিঠাকেইটা এটা এটাকৈ বহাই দিছোঁ। খাবলৈ যেনেকুৱাকৈ ধুনীয়া হৈছিলে, খাবলৈ বহুত টেষ্টি হৈছিলে। পকা আমৰ যিটো টেষ্ট সেইটো পিঠাটোত আহিছিলে। আপোনালোকক মই হাতখনেৰে দেখাই আছোঁ এটা এটাকৈ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে এটা লাইক নিশ্চয় কৰি দিব।